এটা সময় আছিল যে হাতত মোবাইলটো তুলি ল'লেই তোমাৰ কথা মনলৈ আহিছিল। সেই শুনা না, কিয় ইমান সময় ফোন এটাও কৰা নাই? এই ইমান কৈনো কিয়নো মিছ কৰাই মাৰা? বেয়া নালাগে নেকি তোমাৰ? সঁচাকৈ এতিয়া আৰু সেই সময়বোৰ ৰৈ থকা নাই। কিয় জানা, মই যে তোমাৰ এতিয়া ব্লক লিষ্টত। হয় দিয়া, এটা সময়ৰ বুকুৰ আপোন মানুহজনকে ব্লক লিষ্টত ৰখা হয়। এটা সময় আছিল হোৱাটছআপটো খুলিলেই তোমাৰ ফটোখনলৈ চাওঁ। কেতিয়াবা জিপিখন উকা হৈ থাকিলে যেন মোৰ বুকুখনেই উকা হৈ পৰিছিল। তোমাৰ এভাৱটো বাৰে বাৰে চাইছিলোঁ, কিজানি অনুভৱবোৰ সলনি হৈছেই। হয় দিয়া, এতিয়া আৰু সেই সময়বোৰ নাই। সকলোবোৰ আগৰ দৰে হৈ থকা নাই। কিছু সময় আছিল যে ফেচবুকটো খুলিলেই তোমাৰ প্ৰফাইল ফটো, কভাৰ ফটোখনলৈ ফৰকে চকু গৈছিল। তুমি বাৰু ফটোখন সলাইছা নেকি? নতুনকৈ কিবা লিখিছা নেকি? কিয় তুমি মোৰ কথাৰে কবিতা লিখা নাই? কিবা এটা লিখা না প্লিজ, নহ'লে মানুহে ভাবিব আমাৰ ব্ৰেকআপ হ'ল চাগে, সেইবাবে তুমি মোক লৈ একো লিখা নাই। হয় দিয়া, এসময়ৰ বুকুৰ আপোনজনকেইটো ব্লক লিষ্টত ৰখা হয়। এতিয়া আৰু সেই বিশেষবোৰ নাই, কাৰণ সময়বোৰ একে হৈ থকা নাই। এটা সময় আছিল যে মৰমৰ ভাষাবোৰ বুজাবলৈ শব্দৰ প্ৰয়োজন হোৱা নাছিল। তুমি মোৰ তেজৰ প্ৰতিটো টোপালত বিয়পি আছা। পিছে এতিয়া আৰু সেই সময় নাই, কাৰণ এসময়ৰ বুকুৰ আপোনজনকেইটো ব্লক লিষ্ট কৰি ৰখা হয়। ধন্যবাদ। লৰালিত হেৰুৱা মোৰাৰ বেদনা, যৌৱনত পাই তোমাক হেৰুৱাৰ যাতনা, বিধিয়ে কি দিলে মোৰ সকলো কাঢ়িলে, ঈশ্বৰই মোকো তই নে।